Hello everyone, good morning. আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ আৰু এতিয়া দেখি গম পাইছে গাড়ীত বহি আছোঁ ডিব্ৰুগড়লৈ যাব ওলাইছোঁ বিশেষ কাৰণ এটাত আৰু আজি হৈছে 15 অক্টোবৰ এতিয়া মানে পেহীৰ কাৰণে ৰখি আছোঁ ডিব্ৰুগড় পেহী যে মানকটা তাই মানে সেইদিনাখন আমি বুধবাৰৰ দিনাও গৈছিলোঁ সেইদিনাখন মানে অকণমান কাম বাকী আছিলে সেইটো কাৰণে আজি আকৌ যাব লগা হ'ল পেহী সেইদিনাখনে আমাৰ লগত আহি দিছিলে আৰু এতিয়া আমাৰ লগত ঘৰলৈ বুলি মানে যাব আমি সেইটো কাৰণে ৰখি আছোঁ পেহী অটত আহি আছে তো আপোনালোকক দেখুৱাই যাম কি পাৰোঁ ভিডিঅ'টো চাই থাকিব শেষৰলৈকে আৰু এইফালে দেখিছেনে টেঙাখাত টাউন মানে দোকানবোৰ খোলাই নাই এতিয়া প্ৰায় 8:30 বাজি গৈছে আৰু লাহেকৈ খুলিব আৰু 9টামান বজাত সম্পূৰ্ণ মানে দোকান খুলি হ'ব আৰু চাই থাকিব আৰু ভিডিঅ'টো শেষৰলৈকে আৰু এইফালে আমাৰ বৌ ধুনীয়াকৈ সাজি কাচি ওলাইছে আৰু এইফালে মিষ্টাৰ বগা একদম টি চাৰ্ট পিন্ধি মেলি নকবা আৰু চশমা লগাই আৰু এতিয়া এইফালে আমাৰ পেহী আহি পাই গ'লহি দেখিছেনে কিমান শকত আগতে মানে ইয়াতকৈ বহুত শকত আছিলে আৰু আমি প্ৰায় 20 মিনিট মানে ৰখিলোঁ নেকি তাৰপাছতে আৰু এইফালে চাওকচোন একদম এবেগমান লৈ আনিছিলে কাপোৰ যেনিবা মানে এমাহ মানে থাকিব আহিছে তেনেকুৱা কিন্তু অকল 3 দিনহে থাকিব পালে তাৰপাছতে আকৌ আমাৰ লগত আজি ঘৰলৈ যাবগৈ আৰু এতিয়া চাই থাকিব আমি এতিয়া পাই গ'লোহি হস্পিটেল ব্লাড টেষ্ট কৰিব দিছিলে ব্লাড টেষ্ট কৰিলোঁ আৰু এতিয়া আৰু এনেই বহি আছোঁ আমি আৰু এইফালে দেখুৱাই দিছোঁ আপোনালোকক অকণমানকৈ ভালকৈ বাৰু কেতিয়াবা আকৌ দেখুৱাম যদি পাৰোঁ আৰু এইফালে কাউণ্টাৰ আছে আৰু কিমান চাফা দেখিছানে অনবৰত মানে ঝাৰু দিয়েই থাকে আৰু মচিয়ে থাকে আৰু মানে ইয়াত থকা নাৰ্ছৰ পৰা মানে আদি কৰি ইয়াত থকা সকলো মানুহৰ ব্যৱহাৰ পাতি বহুত ভাল আৰু এতিয়া ৰাতিয়ে হ'লগৈ আৰু 9টামানেই বাজিলে প্ৰায় অথনি দিনত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ৰ'দত মানে ইফালে মানে ঘূৰি ফুৰা হ'ল ন আৰু বেলেগ কামো আছিলে গাড়ী মানে ভাল কৰিবলগীয়া আছিলে কিন্তু নহ'ল বাৰু আৰু এতিয়া আহি আমি MK ধাবা সোমালোহি লাহোৱালত চ' এতিয়া বহি আছোঁ আৰু অৰ্ডাৰ দিলে এতিয়া হাজবেণ্ডে মই নিৰামিষে খাম বাৰু মাছ মাংস খাবলৈ মন নাই যোৱা এয়া ভাত আহি গ'ল এফালৰ পৰা আদি কৰি এয়া ৰঙালাও ফ্ৰাই তাৰপাছতে এয়া কাজি নেমু আৰু এয়া পিঁয়াজ তাৰপিছতে এইফালে মূলা ভাজি মূলা মই খাই বেয়া পাওঁ আৰু এইফালে মোৰ ভাল লগা বস্তুটো মাটিমাহ আৰু এইফালে দাইল তাৰপাছতে এইফালে কিবাকিবি আৰু চাটনি আৰু এয়া লাও চব্জি আছিলে নেকি আৰু এতিয়া ভাত খাই হৈ গ'ল মই চানা লৈছিলোঁ হাফ প্লেট কিন্তু চানা খাব নোৱাৰিলোঁ হাজবেণ্ডহঁতো মাংস খাইছিলে ক'ত চানা খাব আৰু দেখিছেনে বেছি ভোক লাগি আছিলে যে সেইটো কাৰণে ভাতো খাব নোৱাৰিলোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু একেবাৰে মানে এদিনৰ পাছত ভিডিঅ'টো আৰম্ভ কৰিছোঁ পৰহি দিনাখনে ভিডিঅ' কৰা তাৰপাছতে ভিডিঅ' কৰা নহ'লে আৰু পৰহি দিনা আহি পাই ভিডিঅ' কৰা একেবাৰে মানে ভিডিঅ' কৰিবলৈ মনে নগ'ল বহুত বেছি ভাগৰ লাগিলে ইফালে সিফালে মানে ঘূৰি ফুৰিব লগা হ'ল ন আৰু গাড়ী উঠাটো এটা ভাগৰে আৰু মইতো এনেও গাড়ীত মানে উঠিব নোৱাৰোঁ বেছিকৈ আৰু এইফালে দেখিছেনে গুটি আহি গ'ল ৰাতিপুৱাই অথনি এবাৰ আহিলেই আকৌ এতিয়া মানে মাকৰ লগত আহিছিলে চেৱৰি বনাইছিলোঁ যে থাকি গ'ল তাৰপাছতে কালিও মানে মায়ে ধান ৰ'দত দিলে মই ভাত পানী বনাওঁতে ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ চ' আজি আকৌ আৰম্ভ কৰিছোঁ দেখুৱাই থাকিম বাৰু আজি দিনটোত কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো চাই থাকিব শেষৰলৈকে মায়ে চেৱৰি খাই আছে কমকৈ দিলোঁ বাৰু মাক আকৌ ভাত খাব ঠাণ্ডা ভাত খাব হেনো ধান ৰ'দত দিব যে আজিও আৰু এইফালে আমাৰ গুটি হাই গুটি এইফালে গুটি পূৰা খোৱাত লাগিছে আৰু এইফালে মায়ে ধান দিবৰ কাৰণে টিপাখন ঠিক কৰি আছে আৰু তাৰপাছতে আৰু এয়া আমাৰ পুলিচ চৰকাৰ আহি গ'ল অকল হাঁহি আছে দেখিছেনে বাৰীত মানে অকণমান কাম আছে সেইটো কাৰণে আৰু এইখিনি মই এতিয়া চাৰ্ফত তিয়াই লৈ গৈ পাছত ধুব লাগিব হেল্ল' এভৰিৱান এতিয়া 12টা বাজি পাৰে হ'ল ভাত পানী খাই আজৰি হ'লোঁ মানে মায়ে ধান ৰ'দত দি আছিলে যে পটাপট মই গেছতে ভাত পাতি দিলোঁ আৰু মায়েতো ৰাতিপুৱা ঠাণ্ডা ভাত খাই ল'লে মাছ ফ্ৰাই কৰি দিলোঁ তাৰপাছতে আকৌ ঔটেঙা মাছ তেনেকৈ জোল বনালোঁ আৰু আলু তাৰপিছতে কুন্দুলি তেনেকৈ ভাজিলোঁ তাৰপৰা পটল মানে ধুনীয়াকৈ মানে ধুই মেলি থৈ দিছোঁ পাপা আহিলে গৰম গৰম ভাজি দিম পাপা আৰু হাজবেণ্ড গৈছিলে টেঙাখাত হাজবেণ্ড এতিয়া আহিলে বাৰু মানে পাপা চাইকেল এখন আনিব গৈছিলে আৰু চাইকেলখন চলালে অকণমান এক্সাৰচাইজ কৰা নিচিনাও হ'ব নহ'লেতো এনেকৈ দিনটো বহি থাকে নহ'লে বাইকত
যায় আৰু বাইকত পৰি লয় যে সেইটো কাৰণে আজি মানে চাইকেল আনিব গৈছিলে পাপা এতিয়া অহা নাই বাৰু চাইকেলখন কিবা কিবি মানে ঠিক কৰি আছে আৰু হাজবেণ্ড এতিয়া খুৰীহঁতৰ আছে মানে বৌয়ে কিবা এটা অৰ্ডাৰ দিছিলে কাঠৰ হয় মানে সেইটো ফিটিং কৰি আছে তাৰপাছতে মই মানে ৰাতিপুৱা চেউৰি এনেই বেছি খোৱা নাই এনেই অকণমান খাইছিলোঁ তাৰপৰা ভোক লাগিলে সেইটো কাৰণে ভাত পানী খাই ল'লোঁ আৰু মায়ে যিহেতু এবাৰ খালেই মায়ে সেইটো কাৰণে অকণমান দেৰিকৈ খাব হাজবেণ্ড খায় না নাখায় জানো চ' দেখুৱাই থাকিম বাৰু আপোনালোকক কি কৰোঁ আৰু এতিয়া অকণমান দেৰি শুই লওঁ তাৰপাছতে আকৌ লগ পাম আৰু এয়া মায়ে ধান চপাই দিলে মানে ৰ'দটো গ'লগৈ এইফালে বস্তা চিলাই আছে এতিয়া চাহ খালে জেলেপি লৈ আনিছিলে হাজবেণ্ডে তাৰপৰা ফুলেশ্বৰ কাইক মানে একেবাৰতে দি পঠালোঁ অকল তামোল পানীহে দিয়া নহ'ল চাহপাত দি পঠালোঁ মানে তাতে মানে বনাই ল'ব বাৰীতে চৌখা আছে যে তাৰপাছতে বিস্কুট আৰু নাৰিকল তেনেকৈ দি পঠিয়াইছোঁ আৰু খাই ল'বৰ কাৰণে আৰু এতিয়া আহিলে মানে ভাত দিব লাগিব এতিয়া কিমান টাইম হ'ল জানো এতিয়া 12:20 হৈছে অকণমান দেৰি শুই লওঁ 1-1:30মান বজাত আহিব চাগে চ' আকৌ লগ পাইছোঁ দেৰিকৈ A few moments later. এতিয়া 2 বাজি পাৰে হ'ল মই শুই আছিলোঁ জাষ্ট সাৰ পাইছোঁ আৰু এইফালে আমাৰ গুটি আহি গ'ল হাই কৈ দিয়া হাই কোৱা আকৌ জেলেপি খাবা নাই হাই কৈ দিয়া হাই কি কৰিছা কৈ দিয়া কি কৰিছা হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া 5টামান বাজিবই হ'লগৈ আৰু তাৰপাছতে অথনি যে ধুন আহিছিলে তেতিয়া ভিডিঅ' কৰাই তাৰপাছতে ভিডিঅ' কৰা নহ'ল আৰু কাৰণ তেতিয়া সাৰ পাইছিলোঁ ন তাৰপৰা আকৌ এনেই কি কৰোঁ কি নকৰোঁ লাগিলে তেতিয়া মানে ভালকৈ টোপনি যোৱাই নহ'ল তাৰপাছতে আকৌ শুই দিলোঁ আৰু টোপনি গ'লোগৈ 4টামান বজাত সাৰ পাইছোঁ তাৰপাছতে চাহ তাহ খালোঁ আৰু অকণমান মানে ধুনৰ লগতে আলিফালে খোজকাঢ়ি আহিলোঁগৈ আৰু এতিয়া ইফালে ঘৰ সাৰিবলৈ লৈছোঁ চ' সাৰি লওঁ তাৰপৰা একেবাৰে গা পা ধুই ল'গৈ আকৌ ৰাতি দেখুৱাই থাকিম আৰু এয়া দেখিছেনে মহাকেইটা কেনেকুৱা লাগিছে জনাব মই মানে বহুতেই ভাল লাগিছে আৰু ওপৰবোৰ দেখিছেনে এইবোৰ মানে বেতৰ নহয় এইবোৰ মানে ৰছী ধুনীয়াকৈ মানে ভালকৈ গাঁঠি দিছে উঠনি মানে মায়ে দিনত লৈছিলে 2,400 লৈছিলে নেকি আৰু এতিয়া 5:30 বাজিলে আৰু এয়া দেখিছেনে গঁৰালত আহিছোঁ মানে মা সোমাইছে আৰু এয়া হাঁহ ধৰিবৰ কাৰণে আচলতে কাইলৈ কাতি বিহু ন কাইলৈ যিহেতু মাহঁতে মাছ মাংস খাবলৈ নাপায় মঙলবাৰ সেইটো কাৰণে আজিয়ে মানে এয়া কুকুৰা এটা ধৰিলে আজি 17 তাৰিখ এয়া দেখিছেনে মায়ে ধুনীয়াকৈ মানে মাছ শুকুৱাই থৈ দিছে এইখিনি কি মাছ যে এইখিনি নৰা মাছ না কি বুলি কয় এয়া এক চালনী সৰু চালনী এখনত আৰু এইফালে এক চালনী মানে বপাইৰ পৰা কিনি লৈছিলে এনেকৈ দাইৰ পৰা কিনি লওঁ কিন্তু এইকেইদিন দায়ে মাছ পোৱা নাই শুকান মাছ খাই কোনে কোনে ভাল পায় জনাবচোন মই কিন্তু একেবাৰে বেয়া পাওঁ খাই এয়া আৰু এইফালে দেখিছেনে পাপাই মানে আজি বনাইছে দেই বহুত মানে দিন বুলি ক'লেও বেয়া হ'ব বহুত মানে মাহৰ পাছত বনাইছে দেই মাংস আৰু পাপাই বনালে মানে খুব বেছি ভাল লাগে খাই এনেও মানে মতা মানুহবোৰে বনালে খাই ভালেই লাগে হাজবেণ্ডে সদায় বনাই থাকে যে সেইটো কাৰণে টেষ্টটো মানে আজিকালি নাপাওঁ হাজবেণ্ডে বনালে আৰু মানে এইফালে মই কবি বইল দিছোঁ তাৰপাছতে হাজবেণ্ডে এইফালে চালাড কাটি আছে কবি গাজৰ বিলাহী বিট তেনেকৈ আৰু এইফালে মই এতিয়া কবিত বিলাহী দি দিলোঁ তাৰপাছতে আলু দি দিলোঁ মানে আলু পিটিকা কৰিম আৰু এইফালে মই আটা গোল কৰি থৈ দিছোঁ বেলিব লাগিব পাপাই যিহেতু শুকান ৰুটি খাই ৰাতি আৰু এইফালে মই আলু উলিয়াই ল'লোঁ আৰু পিঁয়াজ আদা তেনেকৈ কাটি ল'লোঁ আৰু এইফালে দিনতে যে মই পটল থৈ দিছিলোঁ মানে কিন্তু ফ্ৰাই কৰা নহ'ল এতিয়া ফ্ৰাই কৰি লৈছোঁ মই যিহেতু মাংস নাখাওঁ আগতীয়াকৈ খাই ল'লোঁ আৰু এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল এইফালে অকণমান মই চালাড অকণমান খাওঁ আৰু এইফালে কবি বইল লৈ লৈছোঁ আৰু এইফালে পটল ফ্ৰাই লৈ লৈছোঁ মানে মই অকলে নাখাওঁ দেই ইমানকৈ আৰু এইফালে আলু লৈ লৈছোঁ আৰু পিটিকা কৰি এনেকৈ খাই খুব বেছি ভাল লাগে আৰু এইফালে মাহঁতৰ কুকুৰাৰ মাংস আজি স্পেচিয়েল পাপাৰ হাতৰ আৰু এইফালে খাই আছে পুৰা খাইছে এখেতে হেল্ল' এভৰিৱান এতিয়া 9 বাজি পাৰে হ'ল 9:10 হৈছে আৰু জাষ্ট ভাত খাই মেলি টিভি ৰুমত বহি আছোঁ মায়ে খাই আছে ভাত মই ভিডিঅ'টো পৰহিয়ে ষ্টাৰ্ট কৰা আৰু সেইটো কাৰণে ভাবিলোঁ ইমানতে শেষ কৰি দিওঁ আপোনালোকে বেছি দীঘল হ'লেও চাই বেয়া পাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব
আৰু মোৰ মানে কেতিয়াবা ভিউজ বহুতেই আহে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে চেনেলটো এটা ভিডিঅ'টো মোৰ 1K পাৰে হ'ল চাগে কিন্তু মানে ছাবস্ক্ৰাইবাৰ এতিয়াও বহুত কম হৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই মানে ভাল ভাল ভিডিঅ' বনাবলৈ মানে উৎসাহ পাম নহয় জানো সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিলৈ তেতিয়াহ'লে গুড নাইট বাই বাই অল